Bokojan Subdivision Anup Kumar Brahma pen phirang kemai kang nipon. Karbi Longri District Judiciary Campus along National Look Adalat Kapamanpon. Mevin Teron Certificate in Theology ang deng kacepa undun pen kacurupon. Aprang si Birta kilang arato anaphan kardong pajerlo kardong. Non Karbi Longri Abirta long pen ujang terangpi, non Birta ang ton pen arjupang senam. Aruni phai kripli ada por phai kri sira chitima porpen non kevangji KEEC MEC kilika pothak Bokojan Subdivision Inchers ACS Anup Kumar Brahma lapen Dimpul Kaman Election Commissioner tumahin pen phirang kemai ke phapo laso phirang kemai along Anup Kumar Brahma pen kapachini ponki non kevangji KEEC MEC kilika long kar jabdun jetum amen ka chethap mati non nang keliji inkoira ke thomarni nomination alu aruni phai inkoira ke thom ada por phai kri sipen anikang sam por phai ke thom an deng ponpo Lapenjong si KEEC MEC election along chepati dundelo puluti aruni phai inkoira player ni ke jogdonalo chen thulongpo Labangso KEEC MEC kilika hot ka chepati dunja bang phu bang phietum an sitami documents bang ki choklim nangji kali liputi ka chepati dunji atum alo mati documents bang sitami deng pon thek thedat po এটো হ'ব আমাৰ ইলেকশ্যন হ'ব 8/7/2022 তাৰিখত বুধবাৰ দিনাখন আৰু সেই টাইমটো হ'ব 7:30 বজাৰ পৰা ৰাতিপুৱা আৰু 4:30 বজালৈকে আবেলিলৈকে তাৰ পাছত আমাৰ ফাইলিং নমিনেশ্যন ক্যান্ডিডেটস বিলাকে নমিনেশ্যন দিয়াৰ টাইম দিনটো হ'ব 23/5/2002 আৰু সেই টাইম টেবিলটো হ'ব আপোনাৰ টাইম পিৰিয়ডটো হ'ব 11টা বজাৰ পৰা 11 AM to 3 PM 11টা মৰ্নিঙৰ 11টা বজাৰ পৰা 3 বজালৈকে তেওঁলোকে দিব পাৰিব নমিনেশ্যনটো সেই নমিনেশ্যনটো তেওঁলোকে অনলি অফিচ আৱাৰ্ছত দিব পাৰিব ডিউৰিং দি টাইম অফ দা হলিডে টাইমত হলিডে মিন্স কোনো ধৰণৰ আমাৰ অফিচিয়েল যদি হলিডে থাকে সেকেন্ড স্যাটাৰডে ফৰ স্যাটাৰডে বা সানডে সেইখিনি দিনত তেওঁলোকে ফাইলিং কৰিব নোৱাৰিব নমিনেশ্যনছ আৰু সেই নমিনেশ্যনছ যদি কোনোবা ব্যক্তিয়ে যদি ভাবে মই কন্টেষ্ট নকৰোঁ ইলেকশ্যনত তেতিয়া তেখেতৰ নমিনেশ্যনৰ ফাইলটো উইথড্ৰ কৰিব পাৰিব সেই ডেটটো দিছে 24/5/2022 আৰু সেই বস্তুবিলাককে আমাৰ যিমানবোৰ অথৰাইজ অফিচাৰ আছে 7জন অথৰাইজ অফিচাৰ আছে যেহেতু আমাৰ 7খন MSc আছে 7খন MSc নাম কেইটা হ'ল 17 শোষণ ডেন্টা আৰু 21 বৰ্জাৰ আৰু 22 হৰুপটাৰ আৰু 23 বকাজান আৰু 24 দেওপানী আৰু 25 নীলি আৰু 26 দুৱাৰ বাগৰি আমাৰ 7জন অথৰাইজ অফিচাৰ দিয়া হৈছে এই 7জন অথৰাইজ অফিচাৰ লগতে ৰিটাৰ্নিং অফিচাৰ তেওঁলোকে আমাৰ ক্যান্ডিডেটস বৰৰ যিমানবোৰ নমিনেশ্যনছ পেপাৰ সাবমিট কৰিব সেইবিলাক স্ক্ৰুটিনি কৰিব ডকুমেন্টছ বিলাক ভেৰিফাইড কৰিব ইন হেৰফেৰ থাকে তেতিয়াহ'লে এই ডকুমেন্টছটো এই ক্যান্ডিডেটস বিলাকক জনোৱা হ'ব যে আপোনালোকৰ এই ডকুমেন্টছটো ভ্যালিড নহয় বা কোনো ধৰণৰ মেলাইন দেখা গৈছে এই ধৰণৰ যদি কিছুমান যদি অলপমান এনেকা ধৰণৰ অলপ চলপ ভুল থাকিব পাৰে বা বেছি প্ৰকাৰে যদি ভুল থাকে তেতিয়াহ'লে সেই বস্তুটো আমি একচেপ্ট কৰিব নোৱাৰিম যাৰ বাবে তেখেতৰ কেণ্ডিডেটছৰটো কেনসেল হোৱাৰ সম্ভাৱনা থাকিব আৰু আমাৰ যোনটো কাউন্টিং ভোটৰ যোনটো কাউন্টিং দিনটো হ'ব 12/6/2022 আৰু সেই কাউন্টিঙৰ টাইম টেবলটো হ'ব আমাৰ 8 AM till completion ৰাতিপুৱা 8টাৰ পৰা শুৰু হ'ব কমপ্লিশন কাউন্টিংটো হেক নোহোৱালৈকে তাৰ বাবে কোনো ধৰণৰ টাইম ডিউৰেশ্যন দিয়া নহয় কাউন্টিংটো যেতিয়ালৈকে হেক হ'ব এই দিনলৈকে এই বস্তুটো চলি থাকিব Lason si Bokojan LA kaparlu constituency aphai lapen pining surhinira inkoira hinia ningkan pharman vote ke jok dunlong ji aphai swarlo supinso atuma phan aphai sitami paklang ponthu Sangti depend project terang Karbi Longri Abirta আমাৰ টোটাল ভোটাৰ্স হ'ব 1,69,780 তাৰ ভিতৰতে আমাৰ
পুৰুষৰ সংখ্যা হ'ব 85,834 আৰু মহিলাৰ সংখ্যা হ'ব 83,954 আৰু টোটাল ভোট গ্ৰহণ কেন্দ্ৰ হ'ব আমাৰ 218খন। তাৰ ভিতৰতে আমাৰ মেইন পলিং চেণ্টাৰটো হ'ব 210খন আৰু যোনটো অক্সিলাৰী মিনছ ইন এডিশ্যন, যদি এখন ভোট গ্ৰহণ কেন্দ্ৰত যদি 1200 যদি বেছি হয় তেতিয়াহ'লে তাতে ইন অক্সিলাৰী ক্ৰিয়েট কৰিব লাগে। সেইটো কমিশ্যনে যোনটো ইনষ্ট্ৰাকশ্যন দিয়াই আছে সেইভাৱে আমি অক্সিলাৰী 18খন ক্ৰিয়েট কৰিছোঁ। মেলৰ সংখ্যা আছে 8,906 আৰু মহিলাৰ সংখ্যা আছে 9,091। তাৰ ভিতৰত টোটেল হ'ব 17,997 আৰু বৰজানত আছে আমাৰ মেলৰ সংখ্যা 22,630 আৰু মহিলাৰ সংখ্যা আছে 21,659। টোটেল আমাৰ ভোটাৰ্ছ হ'ব 44,289। তাৰ পাছত সৰু ভোটাৰত আমাৰ মেলৰ সংখ্যা আছে 5,048 আৰু মহিলাৰ সংখ্যা আছে 5,080। টোটেল হ'ব আমাৰ 10,128। ঠিক এনেদৰেই আমাৰ বোকাজানৰ সমষ্টিত আছে 18,164, এইটো হ'ল মেল সংখ্যা আৰু মহিলাৰ সংখ্যা হ'ব 17,522। টোটেল হ'ব আমাৰ 35,686। ঠিক এনেধৰণৰ আমাৰ দেওপানীত আছে পুৰুষৰ সংখ্যা আছে 12,275 আৰু মহিলাৰ সংখ্যা আছে 11,906। টোটেল আছে আমাৰ 24,181। তাৰপাছত নিলিবত আছে আমাৰ পুৰুষৰ সংখ্যা 10,760 আৰু মহিলাৰ সংখ্যা আছে 10,486। টোটেল আছে আমাৰ ভোটাৰ্ছ 21,246 আৰু দুৱাৰবাগৰিত আছে আমাৰ পুৰুষৰ সংখ্যা 8,051 আৰু মহিলাৰ সংখ্যা আছে 8,210। টোটেল আমাৰ ভোটাৰ্ছ হ'ব 16,261। Aruni Phai Kripli Arni, Karbi Anglong District Judiciary Campus along District Legal Service Authority, Karbi Anglong Atumpe National Lok Adalat Kapaman Pon. Laso National Lok Adalat along, Mir Hing Kachit Horalam Kimati, APDCL Aputhak Pangrum Petpen, Bang Pharo Troksir Kebra Isia Tumapan, Case Notice Alu Palilo. Lasong Bongpen, Bang Pharo Isira Phua Tumapan, Apreng Chitudonsi, Laso Lam Kipen, Chipajokponlo. Lapen Northeast Small Finance Bank, Dipu Manja Pangrum Petpen, Bang Thom Keba Tumapan Notice Palilo. Lasong Bongpen, Bang Phua Tumapreng Chitupongsi, Laso Lam Kipen, Chipajokponlo. Lasonsi Assam Gramin Vikas Bengalong, Lun Endepen Kachitun e Bang Pokebra Troka Kesdu. Kaduka Viaphan Notice Palisi, Bang Thoma Bang Pu Bang Pia Tumapreng Nang Chitudun Lupusi, District Legal Service Authority Dipu Judiciary Campus Kongchun Bangpi, Sangpi Bijaya Khaklari Pen Pherang Kya Thengno, Ningjepon. ৰাষ্ট্ৰীয় লোক আদালত সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি আজি আমাৰ কাৰ্বি আংলং জিলাতো আপোনাৰ ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে আৰু লোক আদালতত আমি আচলতে এইবোৰ কেছ লওঁ যিবিলাক আপোনাৰ মাইনৰ অফেন্স মানে চিৰিয়াছ নহয় আৰু লোক আদালতত আপোনাৰ এই যিবোৰ কেছ ল'ব পৰা যায় সেইবোৰ আপোনাৰ ছেকশ্যন 320 CRPCত অলৰেডি উল্লেখ কৰা আছে সেইবিলাক মাইনৰ অফেন্সত পৰে লোক আদালতত যেতিয়া আমি যিকোনো কেছ ছেটেল কৰোঁ তেতিয়া আপোনাৰ ধৰক পাৰ্টিয়ে এডভোকেট ল'ব নালাগে আমাৰ কনচিলিয়েটৰ থাকে এজন এডভোকেটবিলাকৰ পৰা লাৰ্ণ এডভোকেটবিলাকৰ পৰা কেইজনমান আমাৰ এপইণ্ট কৰা হয় প্ৰত্যেকটো মানে প্ৰিজাইডিং অফিচাৰৰ সৈতে এজনকৈ কনচিলিয়েটৰ দিয়া হয় তো তেওঁলোকে তেনেকৈ নেগচিয়েট কৰি নিজৰ কেছবোৰ সেইদিনাখন ছেটেল কৰিব পাৰে তো আপোনাৰ ৰেগুলাৰ কোৰ্ট প্ৰচিডিঙৰ নিচিনাকৈ নহয় তো এইটো অতি এটা মানে সহজ উপায়ে তেওঁলোকে আপোচ মীমাংসাৰ জৰিয়তে গোচৰবোৰ লোক আদালতত আপোনাৰ নিষ্পত্তি কৰাৰ সুবিধা পায় আৰু আপোনাৰ এই লোক আদালতটো অনুষ্ঠিত হয় আপোনাৰ আমাৰ যিখন হেৰি আছে লিগেল সাৰ্ভিসেস অথৰিটি এক্টৰ চেপ্টাৰ 6 আছে তাত উল্লেখ আছে সেইমতে আমি লোক আদালত অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ মেইন উদ্দেশ্য হৈছে যে আপোনাৰ সেই যিবিলাক মাইনৰ অফেন্স মানে সেইবোৰ লগতে আপোনাৰ বেংকৰ যিবিলাক থাকে বেংক এপিডিচিএল বেংকৰ অনাদায় ঋণ তাৰপিছত এপিডিচিএলৰ তেনেকৈ আপোনাৰ এপিডিচিএল হওক বিএছএনএল হওক এইবিলাকৰ আপোনাৰ লাইটৰ বিল বা বিজুলী বিল বা আপোনাৰ দুৰ্ভাগ বিল এইবিলাক যি পৰিশোধ যেতিয়া নকৰে ডিফল্টাৰ হয় তেওঁলোকে ইয়াতে আহি দুই পক্ষই মানে এটা নেগচিয়েশ্যন কৰি মিউচুৱেলি ছেটেল কৰি এটা এমাউণ্ট তেওঁলোকে ছেটেল কৰে আৰু কেইদিনতে কেছটো তেনেকৈ ডিছপ'জ হৈ যায় সেই আজি আপোনাৰ আমাৰ লোক আদালতত কেছ লোৱা হৈছিলে 3,068টা মানে 3,068টা আমি গোচৰ লোৱা হৈছে তাৰে ভিতৰত আপোনাৰ আছে বেংক এপিডিচিএল
এইবিলাকৰ মিলি আছে প্ৰি লিটিগেশ্যন কেছ আছে 2494টা আছে আৰু কোৰ্টৰ কেছ আছে আপোনাৰ কোৰ্টৰ কেছ আৰু লগতে যান বাহন আইনৰ অধীনৰ কেছ টোটেল লোৱা হৈছিলে 574 এতিয়ালৈকে তাৰে কিমানটা কি ডিছপ'জল হৈছে আমাৰ কিছু ডাটা আহিছে বেছি বাকীখিনি আমাৰ যিহেতুকে লোক আদালত 4টা বজালৈকে হ'ব গতিকে বাকীখিনি অলপ পিছত আহিব ডাটাবোৰ আজি বতৰৰ কাৰণে অলপ মানুহৰ হেৰিটো দেৰিকৈ আহিছে মানুহবিলাক যিহেতু আজি ইয়াতে আমাৰ কণ্টিনিউৱাছলি দুদিনমান ধৰি বৰষুণ হৈ আছে আজি ৰাতিপুৱা খুব বৰষুণ আছিলে তথাপি আমি আশা কৰিছোঁ এটা ভাল সংখ্যক মানে আমাৰ কেছে আজি ডিছপ'জল হ'ব আৰু লগতে আমি আজি উই ফিল প্ৰিভিলেজড আজি মানে বহুত আমি প্ৰিভিলেজ ফিল কৰিছোঁ কাৰণ আমাৰ পৰ্টফলিঅ' জাজ অনাৰেবল মিছেছ জাষ্টিছ এম নন্দী জাজ গুৱাহাটী হাইকোৰ্ট আজি আমাক ভিজিট কৰিছে লোক আদালতত আমাক উৎসাহ উদ্দীপনা যোগাবৰ বাবে আমি সকলোৱে মানে থেংকফুল এণ্ড ভেৰি গ্ৰেটফুল টু লৰ্ডশ্বিপ আমাক ইয়াতে কাৰ্বি আংলং জিলাত আহি আমাক এনেদৰে উৎসাহিত কৰাৰ কাৰণে তেওঁ ইনফেক্ট আপোনাৰ প্ৰি লিটিগেশ্যনতো তেওঁ ভাগ লৈছে তেওঁ কেছ ছেটেলমেণ্টতো ভাগ লৈছে আমি বহুতখিনি অনাৰেবল জাষ্টিছৰ পৰা আমি বহুতখিনি শিকিছোঁ আৰু আশা কৰিছোঁ এতিয়া যিটো লাষ্ট ডাটা আহিব এতিয়ালৈকে অহা নাই মই তথাপি আপোনাক দুটামান কৈ দিছোঁ ইয়াতে আপোনাৰ টোটেল আমি ষ্টল লগাইছিলোঁ APDCLৰ 3টা কাউণ্টাৰ লগোৱা হৈছিলে আৰু বেংকৰ 6টা লগোৱা হৈছিলে এতিয়ালৈকে আমাৰ ৰিজাল্ট আহিছে আপোনালোকৰ ষ্টেট বেংকৰ আহিছে 4টা এতিয়ালৈকে আহিছে ষ্টেট বেংকৰ ছেটেলড হৈছে বুলি তেওঁলোকৰ ৰিকভাৰী হৈছে 70,505 ৰুপিজ আৰু বাকী আহিব আছে এতিয়াও আৰু বেংক অফ ইণ্ডিয়াৰ 13টা এতিয়ালৈকে হ'ল বুলি আহিছে তেওঁলোকৰ ৰিকভাৰী 75,100 টোটেল ছেটেল এমাউণ্ট এতিয়ালৈকে 1,45,605 হৈছে আৰু বাকী ডাটা আহিব বাকী আছে আমি আশা কৰিছোঁ আৰু বেছিকৈ হ'ব এতিয়া বাইদেউ আপুনি যিকেইটা ছেটেলমেণ্ট হৈছে বুলি কৈছে তাত এনে টোটেল কেছ কিমান আছে বাৰু টোটেল কেছ আছে আপোনাৰ SBIৰ 4টা হৈছে বাকী কোৰ্টৰবিলাক অহা নাই এতিয়ালৈকে কোৰ্টৰ আমি ডাটাটো এতিয়ালৈকে পোৱা নাই কোৰ্টৰবিলাক আহিব আৰু SBIৰ দিছে 4টা হৈছে আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ 13টা হৈছে APDCL এইবিলাকৰ আহিব বাকী আছে এতিয়ালৈকে তেওঁলোকৰ ডাটাটো আমি এতিয়ালৈকে পোৱা নাই Nilip MSC constituency ka perlu Jutiona Ram Terang Arong Inghet Langso Baptist Fellowship members Khorsing Teron Lapen Rekha Ing Tipia Tuma Sopo Akling Mevinson Teron Certificate in Theology Angdeng Chepa Undunsi Apia Po Lapen Amonduli Arong Apan Nong Mevan Pilo Mevin Teron Alangli Bihek Penta Kum Kardeng Pongsigi But Kitip Keteng Lun Karju Lam Ketana Ninkhang Pigajoini Dokhora English School Along Lo Charli Dunsi Puthot Langkang Bob Manja Nihang Karbi Anglong Association NKBA Mission Center along Huton Bible Institute along Certificate in Theology angdeng Charli Dunsi Mesen pen la song deng chepa undundo la penon puthop silong along damsi kang tu yang deng Charli dam thu ikpo puta pachini pon thu hada ka Charli dam jelong anta ke dam tang kadukawi nang ka cherap do na son thaksi noni phongta nang cherap cheto dun thu tha puta kachoning report Nilipen Joy Singh Teron Karbi Longri Abirta Nilipen Mevin Heliko Teron di nang le tuma fellowship men kya Inghelang so Baptist Fellowship nang le kupia course lo manjalong nang le Charli dun kya Nili Manjalang Charli dun ki stage si Charli dun course di oh nang le dakpen convocation long tang lo gadi along no nang le ako kang tu yang deng mate BTS bidian dan nang le Charli dun ni phana ko kimang do ma oh kemang do BTS tanget pen BD la pu kemang do no nang le ko nasi ako porhi thulang pusang ni ning kematha Lili akemang ke lage silong si Charli ji sini ha silong se Charli di Dalong padun bangke munduli pen la pen rong pen fellowship pen don rap pen nang rabun pen itu ladang ke pedun long lo sinon along apre kicada yang panalang ya kemang do konta ni itu nonomati cross party thanata bela bonsami la kidam tang munduli rong ru pen fellowship la pen don rap tu nang rabun sana taksi non Iwang hilang sambil sangat hak cerah mata bersih nili cuniri lama tu curul. Ya Abirta la ansi kang ton chalo kaduka via phanta